নমস্কাৰ আছামিজ ষ্টৰী অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অকণমান ব্যস্ত আছোঁ মানে ৰাখো পালেহি যে সেইবাবে ভিডিঅ' দিয়া হোৱা নাই। এয়া ওচৰতে এখন আইতা এগৰাকী ঢুকাইছিল। আইতাগৰাকী শ্ৰাদ্ধ মানে ভোজৰ দিনাখন আমি গাঁৱৰ সকলো বোৱাৰী এনেদৰে পাচলি কাটিবলৈ যাওঁ আৰু পাচলি কাটি থাকোঁতেনে ভাবিলোঁ অকণমান উঠাই লওঁ, ভিডিঅ' স্মৃতি হিচাপে ৰখি যাব। আইতাগৰাকী বহুত মৰমীয়াল আছিল। মই তাতে মেচিনৰ কাম শিকিছিলোঁ। আইতাগৰাকী মোৰ ওচৰতে বহিয়ে থাকে আৰু ইমান ধুনীয়াকৈ কথা পাতে নহয়, সঁচাকৈ দেই আইতাজনীক বহুত মিছ কৰিছোঁ দেই। এইজনী আমাৰ জোন বৌ, ভিডিঅ' কৰা দেখি হাঁহিটো বেছিকৈ মাৰিছে। আমাৰ এয়া কাষৰ বৌ ঘৰত মানে ভোজৰ ঘৰৰ কাষৰ বৌহঁতৰ ঘৰতে বহি লেকচা মাৰি আছিলোঁ আমি কেইজনীয়ে। আমাৰ মানে লেকচা মৰাত একদম ভাল আৰু তাত গোটেইকেইজনী। এজনী চুম বৌ, জান বাইদেউ এজনী মই, এপাচি মুখৰ মই এজনী মামণি বৌ, জান বাইদেউ মানে ওচৰতে ঘৰ, সেইকাৰণে আমাৰ বৌ হয় যদিও আমি জান বাইদেউ বুলি কওঁ। এয়া আকৌ জান বাইদেউ তামোল দেহিও ইমান ধুনীয়াকৈ যে তামোলে চাধাই চুনে খায় নহয়, অসমীয়া মানুহ তামোল মেইন। এইজনী আমাৰ টিকলি মানুহজনী, টিকলি মানুহ মানে মোৰ ভাগিন ছোৱালী। চকু কৰিব চাবচোন, নতুনকৈ শিকিছে চকু কৰিব, থিয় হ'ব, ইমান ধুনীয়াকৈ চকু কৰিছে, চকুকেইটা বিষাই গৈছেগৈ তাই দেহি বেচেৰীজনী। এয়া আকৌ চেণ্ডেল লাগে মানে চেণ্ডেল লাগে কাৰণে বাপেকে নতুন চেণ্ডেল আনি দিছে। তাই আকৌ ভৰিত যে পিন্ধিব লাগে সেইটোও জানে, দেখিছেনে বাৰু? ইমান মৰম লগা মোৰ কলিজাজনী। মাকৰ লগত ধেমালি কৰি আছে। আইতাক নাই, আইতাক উৰিষ্যালৈ গ'ল, আহিহে আছে, সেইকাৰণে আইতা অকল আইতা কৰি থাকে। এয়া আকৌ লাজ কৰিছে ভিডিঅ' কৰা দেখি। চেণ্ডেল পিন্ধে, চেণ্ডেল পিন্ধি চাগে গাঁৱলৈ যায়। আজিকালি ল'ৰা ছোৱালী ঘৰৰ ভিতৰতনো ক'তনো সোমাই থাকিব, নহয়নে বাৰু? কণমানিজনীলৈ মৰম আৰু আশীৰ্বাদ দিবচোন দেই আপোনালোকে, সোনকালে ডাঙৰ মানুহ হ'বৰ কাৰণে। মাকৰ লগত কাজিয়া কৰে, ঐ বুলি ক'লে তাইও ঐ বুলিয়ে কয়। মাত ফুটিছে এটা দুটা, থিয়ও হৈছে, এয়া মাকৰ লগত কাজিয়া কৰি আছে। আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, আজি ভোজৰ ঘৰতে এগৰাকী ছাবস্ক্ৰাইবাৰ পালোঁ, মোক কৈছে যে আপোনাক ইউটিউবত দেখিছোঁ নহয় দেই। মোৰ যে মনটো ইমানেই ভাল লাগিছে, ধন্যবাদ দেই তোমালৈ। যদি তুমি মোৰ ভিডিঅ' চোৱা বা চাইছা তেনেহ'লে মোক এটা কমেণ্ট কৰি দিবাচোন, মই ভিডিঅ'টো ল'বলৈ পাহৰি থাকিলোঁ।